নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই কিছু কথা ক'বলৈ ওলাইছোঁ। আজি যন্ত্ৰ মন্ত্ৰৰ থকা পৰিস্থিতিৰ বিষয়ে আপোনালোকে দেখিবলৈ পাইছে। যন্ত্ৰ মন্ত্ৰত থকা কক্ৰজ জনতা পাৰ্টিক যিমানেই কমজুৰি কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে, সিমানেই ষ্ট্ৰং হৈ আহি আছে। আজি ৱাংচুক ছাৰক এনেকৈ ডকাইত পাৰ্টিৰ দৰে উঠাই লৈ যোৱাৰ পিছত কোনে সহ্য কৰিব পৰা নাই কথাষাৰ। আৰু দেশত ইমূৰৰ পৰা সিমূৰলৈকে যিমান জনতা সজাগ হৈছে, আপোনাৰ ডিফেন্সৰ পৰা আৰম্ভ কৰি কৃষকলৈকে চবে সজাগ হোৱাৰ পিছত যোগদান দিবলৈ বৰষুণৰ দৰে আহি আছে। আপোনালোকে দেখিবলৈ পাইছে অলৰেডি। আৰু এতিয়া কথাটো হ'ল কি, অহাকালি জোৰদাৰ হ'ব আৰু সকলোৱে চেষ্টা কৰি আছে আহিবলৈ। আমিও বিচাৰোঁ, যদিও আমি দূৰত আছোঁ, যাবলৈ নোৱাৰিম, তথাপিও ফুল ছাপৰ্ট আছে অন্তৰৰ পৰা। আৰু কথাটো মই এইকাৰণে ক'ব খুজিছোঁ, আপোনালোকে চাওক, দেশৰ উন্নতিৰ অকল নহয়, দেশত থকা যিমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত হেঙৰ খাই আছে ইয়াতে। আৰু কথাটো হ'ল কি, চাওক, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। তেওঁলোকে নিবিচাৰে দেশত ভাল উন্নতিৰ হকে কোনোবাই কাম কৰক। আজি ৱাংচুক ছাৰৰ দৰে এজন চাইণ্টিষ্টক যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, খুব দুৰ্ভাগ্যজনক কথা। আৰু এই জগতে মই এটা কথা ক'বলৈ ওলাইছোঁ যে যিমান পাৰে মানুহ সমাগম হ'ব অহাকালি, আৰু বহুত ডাঙৰ প্ৰতিবাদ হ'ব এটা। আৰু কালিয়ে মানে কিবা এটা সিদ্ধান্ত ওলাব। এটা বস্তু মাৰ্ক কৰিছেনে নাই আপোনালোকে নাজানো, আজি দুখীয়া দৰিদ্ৰৰ পৰা আৰম্ভ কৰি মধ্য শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ মানুহ যন্ত্ৰ মন্ত্ৰত জইন কৰিব আহিছে। কিন্তু আপোনালোকে কোনোবা মন্ত্ৰী MLAৰ ল'ৰা ছোৱালীক তাতে জইন কৰিবলৈ দেখা পাইছেনে? কোনোবাই মাতিবলৈ দেখা পাইছেনে? কোনেও অহা নাই। কাৰণ তেওঁলোকৰ ছেটিছফেকশ্যন, তেওঁলোকৰ লাইফ VIP লাইফ চলাই আছে, বাপেকে দি আছে, ফুল ফেচিলিটি চলি আছে, ইণ্ডিয়াৰ বাহিৰত যাই পঢ়িছে, লাইফষ্টাইল তেওঁলোকৰ বেলেগ। আৰু এইবোৰ যিমানখিনি প্ৰতিবাদ কৰি আছোঁ, সকলো দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলহে। কাৰণ তেওঁলোকৰ কোনো দৰকাৰ নাই। গতিকে কষ্ট দুখ যিমান আছে আমি পাবলগীয়া হয়, তেওঁলোকৰ কোনো টেনশ্যন নাই, তেওঁলোকৰ কোনো চিন্তাধাৰা এইবোৰ লৈ নাই। গতিকে আৰু এটা কথা ক'বলৈ ওলাইছোঁ যে দেশত যদি এইটো আৰম্ভ হৈছে, ভালকৈ আৰম্ভ হ'ব লাগে। আৰু চৰকাৰৰ অপজিট থকা যিমান পাৰ্টি, যিমান সংগঠন আছে, সকলোৱে এক হোৱাৰ চেষ্টা কৰক। অহাকালি যাতে সকলোৱে যন্ত্ৰ মন্ত্ৰত জইন কৰিবলৈ আহে, তাৰে কামনা কৰিছোঁ। আৰু লগতে ৰাহুল গান্ধী ছাৰৰ পৰা আৰম্ভ কৰি TMCৰ দিদিৰ পৰা আৰম্ভ কৰি ৱেষ্ট বেংগলৰ পৰা যিমান আছে সকলোৱে এক হওক আৰু দেশৰ হকে, দেশৰ উন্নতিৰ হকে আহিবলৈ চেষ্টা কৰক। ইয়াতে কোনো পাৰ্টিৰ কথা আহি নপৰে, কোনো ৰাজনীতিৰ কথা আহি পৰা নাই। অকল লিগেলাইজ ইণ্ডিয়াটো সঠিক পথে যাব লাগে। আৰু সঠিক পথত যাবলৈ যিমান সহযোগিতাৰ দৰকাৰ হয়, সকলোৱে একেলগে আহক। কোনো ৰাজনীতিৰ মনোভাৱ লৈ আহিব নালাগে, দেশৰ উন্নতিৰ হকে আহক। এইটো এটা ডাঙৰ অপৰচুনিটি হয়। আৰু এইটো অপৰচুনিটি যদি এৰি দিয়ে, ছেকেণ্ড টাইম আৰু কেতিয়াও আশা কৰিব নোৱাৰিম। আৰু ৱাংচুক ছাৰক আশা কৰিছে, বিচাৰিছে, কৈ দিছে যে মই 20 তাৰিখত যিটো আমাৰ প্ৰটেষ্ট হ'ব লাগে, সেইটো হ'বই লাগিব। আৰু তেওঁৰ মতে আমি সকলোৱে এক হ'বলৈ চেষ্টা কৰিব লাগে। আৰু সকলোৱে যাতে এক হওক, আৰু অহাকালি ভালকৈ যাতে প্ৰতিবাদ হয় আৰু ছাকচেছ হ'ব লাগে। মুঠতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰা আৰম্ভ কৰি যিমান বেয়া বেপাৰ কৰি আছে আমাৰ জনতাৰ ওপৰত, আৰু যিমানখিনি বেয়া কৰি আছে দেশখনৰ, সকলোবোৰ পৰিৱৰ্তন হ'ব লাগিব কালি। ধন্যবাদ। আহি থাকক, জইন কৰক, ছাকচেছৰ আশা লৈ আছোঁ আমিও। জয় হিন্দ, জয় আই অসম।